हेलो কি খবৰ আপোনালোকৰ আধা গৰু সকলো ভালে আছে আজি অন্য এটা ভিডিঅ' হৈতে মই আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ বাকি এবিলাক দেখাবলগীয়া নহয় তথাপিও আজি দিনটো মই কিনো কৰোঁ তাকে আপোনাক অলপ দেখাওঁ বুলি ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ বাকি সকলোৰে কাম এবিলাক সকলো মহিলাই ৰাতিপুৱা এবিলাক কামৰ আৰম্ভণি আৰু ৰাতিপুৱাৰ পৰাই যিহেতু হেবাবে মইও অলপ দেখালোঁ আজি কিনো কৰোঁ ঘৰত এতিয়া ৰাতিপুৱা উঠি খিকি দৰজাবিলাক খুলি ঘৰটো হাৰি লৈছোঁ বাকি চোতাল পাছফালে মায়ে হাৰি দিলে বাহিৰখিনি মায়ে কৰিলে আৰু মই ভিতৰৰ ঘৰ দুৱাৰ হাৰিছোঁ বাকি হাৰি মেলি ব্ৰাছ কৰি মেলি একেবাৰে গা চা ধুইহে আজৰি হ'ম আৰু বাকি গা চা ধোৱা হৈ গ'ল কাপোৰখিনি ধুই কৰি মেলি ললোঁ ইফালে আকৌ মায়ে গোহালি চফা কৰি আছে লগতে ছাগলীকেইটাকো এৰি দিছে এতিয়া হেতি পথাৰত দৌৰি খেলিব দিনটো কাৰণে ওলালে আৰু একেবাৰে ৰাতিহে আহি সোমাব এফালে মা দেউতাৰ কাৰণে চাহ পাতি দিছোঁ যিহেতু আমি দুটাই আমাৰ চাহ খোৱাৰ এনেকৈ অভ্যাস নাই কিন্তু মা দেউতাহঁতৰ চাহ নহ'লে নহ'বই এই ৰঙা চাহ একাপ ময়ো খাই লওঁ বুলি ৰ'দতে বহি ৰঙা চাহ একাপ খালোঁ বাকি আপোনালোকে চাহ টা খালেনে এয়া হৈছে দেউতাই বাৰীৰ আলু খেতি বাকিখিনি ভিতৰত থৈছে আৰু এইখিনি অলপ ৰ'দত দি দিছে আমি এনেকৈ চাহ খাই থাকোঁতে ইফালে দেউতাই বিলৰ পৰা মাছ আনিলে এয়া ভালেখিনি মাছ পালে মই বোলো দেউতাই কৰা বাৰীখনো এপাক চাই আহোঁ যিহেতু এইবাৰ ইমান এইফালে শিল বৰষুণ হ'ল বৰষুণত বহুতো পাচলি নষ্ট হ'ল আৰু যেহেতু আমি অহালৈকে বহুতখিনি পাচলি শেষো হ'ল খাই তো আমি অহালৈকে এতিয়া বৰ্তমান এই জাতিলা কলি পেলাইছে হে ৰঙলা কলি পেলাইছে ফেজবিন দাংবডি এইবিলাকো সৰু সৰু হৈ আছে আমি আৰু এইফালে দেখিছোঁ এইটো প্ৰথমবাৰ লাইফত মানে ফাৰ্ষ্ট টাইম মই এইটো বেঙেনা দেখিছোঁ মই আজিলৈকে এনেকুৱা বেঙেনা দেখিয়ে পোৱা নাই জলকীয়া নিচিনা তাকে চালো আৰু কেইটামান চিঙো বুলি আহিছিলোঁ এতিয়া যিহেতু ৰাতিপুৱা সাজৰ কাৰণে ভাজিবলৈ এইফালে মই বেঙেনা আৰু আলু কাটি ললোঁ ৰাতিপুৱা এতিয়া ভাজিবলৈ ৰুটিৰ লগত খাম বুলি বাৰীৰে পাচলি ভালো লাগে ঘৰৰ বস্তু খাই হয় নাই যিহেতু আজিকালি ইমান মেনিয়ৰ দিয়া হৈছে এফালে ৰুটিখন বনাই লৈছোঁ এফালে ভাজি হৈয়ে গ'ল অলৰেডি এফালে মানুহজনে মানে জুইত বনাই আছে ভাজি এফালে দেউতাই নামঘৰত সোমাইছে ওলাবই হ'ল সেইকাৰণে সোনকালে বনাইছোঁ সেয়া দেউতা ওলালি এতিয়া আমি চবেই খাই মেলি লওঁ আৰু দেউতাৰ কাৰণে ৰৈ আছিলোঁ এয়া খাই মেলি হৈ গ'ল আমাক কিনো খোৱাবিলাক দেখাই থাকিম বুলি খোৱা মেলা নেদেখালোঁ আৰু এয়া খাই মেলি হৈ যোৱাৰ পাছত মই বোলো আজি ইমান দিন বৰষুণ গ'ল আজি সেই ব্লেংকেটখন উলিয়াই দিওঁ বোলো ৰ'দ দিছে অলপ তাকে আৰু কিবা বস্তুবিলাক কাপোৰবিলাক সেমেকি থাকিলে ভাল নালাগে আৰু বৰষুণতে এনেও কিবা সেমেকা নিচিনা লাগে সেইবাবে ৰ'দত অলপ উলিয়াই দিছোঁ এইফালে আকৌ মই এইবোৰ কৰি থাকোঁতে ইফালে মাহঁতে আৰু ওচৰৰ বৰমাজনীয়ে এই বৰ তুলি আছে মই মোৰ কাৰণে কিছুমান বস্তু মানে নতুন হৈছে যিহেতু মই এইবিলাক আগতে দেখি পোৱা নাই সেয়েহে মই চাই আছোঁ আৰু মাহঁতক সুধি আছোঁ মানে মাহঁতক কি হয় এইবিলাক কেনেকৈ কৰে মানে কিছুমান বস্তু মানুহৰ লাইফত এক্সপিৰিয়েঞ্চ হ'ব লাগে হয় না এইবোৰ চাই থাকোঁতে আকৌ দুপৰীয়া সাজৰ বাবে যোগাৰ কৰিবলৈ হ'ল এইফালে বিলাহী মাছ চব এইবিলাক মই যোগাৰ কৰিছোঁ মায়ে মাছখিনি বাছি কৰি থৈ দিলে আৰু মই এইফালে যোগাৰ কৰিব ল'লোঁ এইফালে মই আদা নহৰু কিন্তু অলপ থেতালি লৈছোঁ মানে খুন্দি লৈছোঁ আৰু এইফালে এইখিনি সৰু মাছখিনি মই বোলো পাতত দি খাম বহুত দিন পাতত দি খোৱা নাই আৰু এইফালে দেউতাই বোলে মই কৰিটো দিয়া সেয়ে দেউতাই কলপাত লৈ পিনে পাতত দিছে জুইত আৰু এইফালে মই মাছ বইল বনাইছোঁ আৰু কিনো ৰেচিপি দেখাই থাকিম আপোনালোকে সকলোৱে জানে আৰু মই ৰেচিপি ইমান মানে এক্সপাৰ্ট নহয় যে খানা বনোৱাত তথাপিও বইল মাছটো বনাইছোঁ সেই অলপ দেখাওঁ বোলো এইফালে আকৌ দেউতাই জুইত এইটো মাছ পৰিছে আকৌ হঠাতে বোলো ধনিয়াহে দৰকাৰ হৈছে বাৰী থাকিলে সেইটোৱে ভাল ন ঘৰত একদম দৌ মাৰি গৈ বোলো ধনিয়া কেইডাল মানে তুলি আনোগে সেই ধনিয়া নিবলৈ আহিলোঁ ধনিয়া লৈ কৰি ধনিয়া লৈ আহিলোঁ ধুই মেলি এয়া শাকত দি দিছোঁ মানে মাছৰ জোলত আৰু এইফালে কেৰাহীখন পাতি লৈছোঁ মাছ ফ্ৰাই কৰিম বুলি কিন্তু যিমানে ভোক লাগিলে আজি মানে 3টা বাজি পাৰ হৈ গ'ল দুপৰীয়া সাঁজ খাওঁতে তো দেউতাই সোনকালে কৰা বুলি ক'লে সেই ভাজা মেলা দেখাই থাকিব সময় নহ'ল আৰু এয়া আমি দুপৰীয়া সাঁজটো খালোঁ এনেকৈ খাই মেলি এয়া বাচন ধুবলৈ লাগি গ'লোঁ আৰু এইটো আৰু খোৱাৰ পাছত আৰু বাচন ওলাই
কেতিয়াবা ভাবোঁ যে প্লাষ্টিকতে খাওঁ নেকি, ডাইৰেক্ট খাই পেলাই দিব পাৰিম, হয় নাই? কিমান আৰু এইখিনি বাচনকে ধুই থাকিব ন, সদায় সদায় এইখিনি কামকে কৰি থাকিব লগা হয়। বাকী যি নহওক কৰিবতো লাগিবই। এইবিলাকে আমাৰ মানে কি পৰম্পৰা বুলি ক'ব পাৰি, হয়নে? বাচন ধোৱা, ৰাতিপুৱা উঠি ঘৰ সাৰা, কাপোৰ ধোৱা মাইকী মানুহৰ কামেই আৰু এইটো। কি নহওক এয়া এতিয়া বাচনখিনি মানুহ ধুই লওঁ বোলো, আৰু যিহেতু বেলেগ ভাগৰ লাগিছে আজি, আৰু এনেকৈ ভাত খাই উঠাৰ পাছত অলপ টোপনিও লাগে। বাকী শুবলৈলগীয়া এতিয়া নাই আৰু, এতিয়া অলম'ষ্ট 4টা বাজি গ'ল। ৰ'দৰ পৰা কাপোৰখিনিও আনিব আছে, যিহেতু ৰাতিপুৱাই ধুই থোৱা। ৰ'দৰ পৰা কাপোৰ আনি আৰু আজি এফালে যাব লগাও আছে। সেয়ে কাম কৰা হৈ গ'ল পাকঘৰৰ পৰা। ইয়াত ৰ'দৰ পৰা কাপোৰখিনি আনি ল'লোঁ, এইফালে মই জাপি কৰি লৈছোঁ। বাকী কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবচোন। দেখাবলগীয়া একো তেনেকুৱা নহয়, কিন্তু এনেই দেখালোঁ আৰু। মোৰো নিজৰ এটা মানে মেমৰিজ হিচাপে এইবিলাক থাকি যাব, যিহেতু মই ইয়াত মানে প্ৰায় কম আহোঁ ন শিৱসাগৰলৈ। এইবিলাকত আহিলেহে মোৰ মানে এনেকৈ মেখেলা চাদৰ পিন্ধি মানে এইবিলাক কিছুমান হেৰিক দেখাব পাৰোঁ, তাত সময়ে নাপাওঁ। তো সেয়েহে নিজৰ মেমৰিজৰ কাৰণেও থৈ দিলোঁ সাঁচি পিনে। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যিহেতু মই নতুন মানে ইয়াতে ইউটিউবৰ লগত জড়িত হৈছোঁ। বাকী থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। এতিয়া আৰু অকণমান কাপোৰ চাপোৰ জাপি অলপ শুব লাগিব। তো আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।